এয়া আজি আপোনালোকৰ আগত আকৌ নতুন খাদ্য এটা লৈ আহিছো যেটো হাঁহৰ মাংস মূলা দি বনাব আমাৰ ভাৱনা শইকীয়াই আচ্ছা এইটো কি বনাব বাৰু কওকচোন আজি হাঁহৰ মাংসৰ জোল বনাম হয় সকলোৱেতো জহা কোমোৰা দি হাঁহৰ মাংস খায়েই হয় গতিকে আজি মই অলপ বেলেগ ধৰণে বনাম মই মূলা দি বনাম ওকে তো দৰ্শকসকল দেখিছে মূলা দি বনাব তেখেতে তো মূলা ললে মূলা কিমান পৰিমাণৰ ল'ব লাগিব মূলা দুটা কাটি লৈছো ডাঙৰ ডাঙৰ সাইজৰ হয় আৰু এয়া পিয়াজ কাটি লৈছো হয় আৰু পিয়াজ 2-3-4টা মান ল'ব জুখমতে লৈ ল'ব বহুত লাগে যিকোনো মাংসতে পিয়াজ বহুত লাগে হয় সেই গতিকে মই সেই অনুপাতে কাটি লৈছো এতিয়া মই বনোৱা আৰম্ভ কৰিম হয় তো দেখিছে দৰ্শকসকল পিয়াজ যিমান দিয়ে ইমান খাদ্যৰ কাৰণে ভাল হ'ব মূলা দেখিছে এয়া মূলা আপোনালোকে ল'ব আচ্ছা এটা কথা কৈ দিও হাঁহৰ মাংস আপোনালোকে আজিকালি ৰেডিমেড কিনিব পায় ধুনীয়াকে জ্বলাই মেলি দিব প্লাস নহলে আপুনি গুটাকে কিনিলেও তাতেই গুটে কাটি মেলি দি দিব এয়া হৈছে হাঁহৰ মাংস ইয়াক 1 কেজি হৈছে 1 কেজি হাঁহৰ মাংস তাতে এয়া দেখিছে আপোনালোকে মূলা কেৰাহী গৰম হ'ব দিছো হয় কেৰাহী গৰম হোৱাৰ পিছত আমি অলপ তেল দিম তেল মানে অলপ বহুতেই লাগে বাৰু মাংস হয় সেই অনুপাতে মই তেল দিছো তেল যিমান দিব ইমানে সোৱাদ হ'ব এয়া ভাৱনা শইকীয়া আকৌ তেখেতক লৈ আহিছো এটা তেলখিনি গৰম হলে মই ইয়াতে ঠিক আছে তেলখিনি এটা গৰম হ'ব দিব দেই চাব নহলে গৰম যদি নহয় টেষ্ট সোৱাদ নাপাব হয় এটা মই শুকান জলকীয়া দি দিছো কেইটামান আৰু তেজপাত দিছো হয় এয়া তেজপাত আৰু শুকান জলকীয়া দিছো লগতে হাঁহৰ মাংসটো সোনকালে সিজিবৰ কাৰণে আমি অকমান তেলত হিং দিম আচ্ছা এয়া হিং এইটো এটা নতুন বস্তু হিংটো কিন্তু তেলত ভাজিব লাগে হয় হিংটো দিলে কি হয় বস্তুটো সোনকালে সিজে এয়া দৰ্শকসকল দেখিছে হিং এইটো সিক্ৰেট কথা এটা কৈ দিলে জলদি সিজিব এতিয়া মই ইয়াতে পিয়াজখিনি দিব এই দেখিছে ভজা হোৱালৈকে আমি ৰখিম আচ্ছা এটা কথা মনত ৰাখিব তেলটো যদি গৰম নোহোৱাকে আপোনালোকে পিয়াজখিনি দিয়ে তেতিয়া অলপ কি হয় এনেকুৱা তেলটো মানে টেষ্টটো নাপাব কেঁচা কেঁচা গোন্ধাব সেইকাৰণে তেলটো পুৰা ফুটিব দিয়া বুলি নে কি বুলি কয় এইটো পুৰা গৰম হ'ব দিব তেতিয়া তেলত দিলে সোৱাদটো পাব আচ্ছা মই এতিয়া দৰ্শকসকল এটা কথা কৈ দিওঁ আপোনালোকে জানে মূলা বহুতে খাই বেয়া পায় ময়ো আগতে সৰুতে বেয়া পাইছিলোঁ এতিয়াও বেয়া পাওঁ কিন্তু এতিয়া মূলাৰ টেষ্টটো পালোঁ কিয়নো এই হাঁহত দি যিটো মূলা বনাব তাৰ টেষ্টটো আপোনালোকে এবাৰ কৰি চাবচোন কি সোৱাদ আপোনালোকে গম নাপাব যে এইটো মূলা সহায় কৰে আৰু এটা বেলেগ ধৰণৰ টেষ্ট দিয়ে চ' সেইকাৰণে দৰ্শকসকল চাওক মূলা দি আপোনালোকে খাওক এইটো এটা নতুন আইটেম যিটো হয়তো আপোনালোকে আগতে দেখিবও পাৰে কিন্তু যিটো চিক্ৰেটত তেওঁ বনাব সেই বনোৱা এই পদ্ধতিটো আপোনালোকে চাই লওক খুব সোৱাদ পাব ভাল লাগিব খাই এয়া দেখিছে মাজে মাজে হালধি দিলে পিঁয়াজ দিলে নিমখো দিলে সোৱাদ অনুযায়ী দি দিব যিহেতু আপোনালোকে যোনে বনাব তেখেতসকলে অলৰেডি জানেই কেনেকৈ বনাব লাগে আৰু যিসকলে বনোৱা নাই এই পদ্ধতিটো নিজেই শিকিব দেখিছেই কেনেকৈ দিছে ডেছক্ৰিপশ্যনত মই গোটেইখিনি দি দিম আপোনাৰ পৰিমাণটো কি কি দিব লাগে আপোনালোকে তলত ডেছক্ৰিপশ্যনত চাব পাৰে চাওক এই হাঁহ মাংসখিনি ঢালি দিলে কিন্তু মাংসটো খুব ধুনীয়াকে ভাজিব লাগিব হয় নহলে ইয়াৰ গোন্ধ এটা থাকি যাব চ' সেইকাৰণে আপোনালোকে চাব এইটো ভালদৰে ভাজিব লাগিব এতিয়া মাংসখিনি বহুত সময় ভাজি পেলাই যেতিয়ালৈকে তেলটো ওলাই নাযায় হয় তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব হয় চাওক এইটো তেলটো ওলাই যেতিয়া নাযায় অলৰেডি হাঁহত এটা তেল থাকে যিটো নিজৰ তেল তো সেই তেলটো এটা হাঁহটোক এটা নতুন সোৱাদ দিয়ে সেইটো মনত ৰাখিব আপুনি ৰাখিব লাগিব বাৰু এইখিনি যেতিয়ালৈকে তেলটো ওলাই নাহে নিজৰ ফালৰ পৰা হয় তেতিয়ালৈকে আমি ভাজি থাকিব লাগিব হয় তাৰ পিছতহে আমি মূলা দিম বা যিখিনি মছলা দিম তাৰ পিছতহে দিম কিন্তু হাঁহটো ভালদৰে ভাজা যাব লাগিব 10-15 মিনিট হ'ল এতিয়া দেখিছে সুন্দৰকে তেলটো ওলাই আহিছে এয়া দেখিছে তেলটো কেনেকৈ ওলাই আহিছে আপোনালোকে দেখিছে দৰ্শকসকল সুন্দৰকে এয়া এতিয়া আমি ইয়াতে মূলাখিনি দিম এয়া মূলাখিনি দি দিব এতিয়া বেলেগ কিবা দিয়ে জহা কোমোৰা দি বনাই হয় সকলোৱে জহা কোমোৰা আলু আজি আমি আলু নাই ইউজ নাই কৰা হয় আৰু জহা কোমোৰাও ইউজ নাই কৰা আজি আমি মূলা দি বনাবলৈ
দেখিছে দৰ্শকসকল, আৰু জহা কোমোৰা, আলু এইবিলাক দি সদায় আপোনালোকে হয়তো দেখা পাই আছে বা খাইছে, কিন্তু মূলা দি যিটো টেষ্ট আপোনালোকে এবাৰ চাওক, ঘৰত বনাওক, সকলোৱে খাওক। যিসকলে হাঁহ খায় সেইসকলে সহায় কৰে আৰু ইয়াৰ এটা বেলেগ এটা টেষ্ট দিয়ে। এইটো চাওক, এইবিলাক কি কি দিয়ে অলপ সকলোৱে চাই লওক। জিৰা, এইবিলাক নিজৰ আন্দাজ অনুসাৰে হয় হয়, এইখিনি সকলোৱে নিজৰ আন্দাজ মতে দিলে হ'ল। যিমান পৰিমাণৰ আপুনি লয়, যিমান পৰিমাণৰ বস্তু বনাব। জিৰা দিলে, এয়া ধনিয়া গুড়ি, এয়া দেখিছে কি সুন্দৰ টেষ্টি, খাওঁ খাওঁ লাগি গৈছে। মোক এবাৰটি দিব, কিন্তু মই ৰুটিৰ লগত খাম। সিজিব লাগিব, হয় সিজিব লাগিব, ৰুটিৰ লগত খাই বৰ সোৱাদ লাগিব, টাইম লাগিব। তাৰপিছত ইয়াতে পানী দিব নেকি? হয় পানী দিম, তাৰ আগতে মই আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট দিম। পেষ্টটো দিব, হয়। ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰে, লাইক কৰে আৰু কমেণ্টত দিয়ে যাতে নেক্সট আপোনালোকে কি খাব বিচাৰে, সেই অনুযায়ী তেখেতে আপোনালোকৰ আগত নতুন নতুন বস্তু দাঙি ধৰিব। এতিয়া কি কৰিব আপুনি? এতিয়া মই আদা, নহৰু আৰু পিঁয়াজৰ পেষ্ট দিম। আচ্ছা, এইটো আদা, নহৰু আৰু পিঁয়াজ। দেখিছে দৰ্শকসকল, আদা, নহৰু, পিঁয়াজৰ পেষ্ট দিলে। ইয়ে আপোনাৰ যিটো সুন্দৰ সোৱাদ বুলি কয় হয় বা চেণ্ট বুলি কয়, যিটো মই গোন্ধ এতিয়া পাই আছোঁ, আপোনালোকে নাপাব। যিটো আমাৰ ঠাণ্ডাৰ দিনত হাঁহৰ মাংস খাওঁ বুলি ক'লে সকলোৱে মানে কি ক'ব, জিভাৰ পানী ওলাই যায়। এই হাঁহৰ মাংস বনাই আছে, মই তাতে ইমান ভিডিঅ' তুলি আছোঁ, মোৰ নিজৰে মানে খাব মন গৈ আছে। এতিয়া মই দিলোঁ, হয় সেইখিনি কমপ্লিটলি ভাজা যাব লাগিব। আচ্ছা, আদা নহৰু পিঁয়াজৰ যিটো পেষ্ট দিলে সম্পূৰ্ণকৈ ভাজা যাব লাগিব। হয় হয় হয়, আৰু অলপমান দেউজাৰ টাইপ হ'ব নেকি লাষ্টত? দেউজা নহয়, আচ্ছা, দেউজোৱাৰ আগে আগে মই পানী ঢালি দিম। পানী ঢালি দিব, ঠিক তাৰপিছত আছে। তাক মই সিজিবলৈ দিম। সিজিবলৈ, ঠিক ঢাকনি আছে। মাৰি এইখিনি পুৰা ভাজা হৈ গৈছে। হয় তেল দেখিছে, ওলাই আহিছে, দেখিছে আপোনালোকে তেলটো ওলাই আহিছে। পুৰা মছলা গোটেইখিনি ভাজা হৈ গৈছে। হয় ইয়াত মই জিৰা আৰু ধনিয়াত বাদে বেলেগ একো দিয়া নাই। হয় যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে আপোনালোকে গৰম মছলা বা কিবা চিকেন মছলা, মিট মছলা দিব পাৰে। হয় দেখিছে দৰ্শকসকল, হয়, বিভিন্ন ধৰণৰ, হয় তাৰ নিজৰে সোৱাদ আছে। হয় গতিকে মই একো বেলেগ মছলা দিয়াটো জিৰা ধনিয়াত বাদে নিবিচাৰোঁ। দেখিছে দৰ্শকসকল, এইটো ডাঙৰ চিক্ৰেট কথা ক'লে। আপোনালোকে চিকেন মছলা বা যি মছলা নিদিয়ক, সেয়া বাহিৰৰ মছলা, কিন্তু হাঁহৰ এটা নিজৰ টেষ্ট আছে, নিজৰে এটা নিজৰ মছলা আছে। সেইটো চিক্ৰেটটো আপোনালোকে দেখিছে। এয়া পানী দিলে, এয়া পানী দিলে, দেখিছে আপোনালোকে, এয়া পানী দিয়া, এয়া পানী দিলে পানী সুন্দৰকে। দি এতিয়া মই সুন্দৰকে বহুত দেৰি যেতিয়ালৈকে হাঁহটো নিসিজে ঢাকোন মাৰি সিজিবলৈ দিম। যদি আপোনালোকে বিচাৰে হয় বোলে সোনকালে সিজিব লাগে, তেতিয়াহ'লে আপোনালোকে প্ৰেছাৰ কুকাৰ 3-4টা চিটি মাৰি দিব পাৰে। হয়, এইটো এটা ডাঙৰ কথা কৈছে। হয়, প্ৰেছাৰ কুকাৰত দিব পাৰে, নহ'লে ধুনীয়াকৈ সিজাই দিব পাৰে। আৰু আপোনালোকে এটা নতুন জুইটো দিব পাৰে দেই, জুইটো সিজাই ল'ব পাৰে। যিয়ে নহওক আপোনালোকে মুঠতে সিজাই ল'ব, ধুনীয়াকৈ সিজাব। এয়া অলপ দেৰি ৰখিছোঁ, এয়া সিজিব দিছোঁ। হয়, সিজোৱাৰ পিছত এয়া চাওক দৰ্শক, এনেকৈ এয়া চাওক, ফাইনেল প্ৰডাক্টটো দেখিলে আপোনালোকে। পাত্ৰটোত কাঢ়ি দিলে কি সুন্দৰ হৈছে। এয়া দেখিলে। হয়, সম্পূৰ্ণৰূপে মূলাও সিজি গৈছে, হয়। মাংসও সিজি গৈছে। আপোনালোকে এটা বস্তু খালি মনত ৰাখিব, সিজাব। প্ৰেছাৰতে দিয়ক বা য'তেই নিদিয়ক, প্ৰেছাৰতে দিয়ক বা য'তেই নিদিয়ক, আপোনালোকে সিজাই ল'ব। জুইতে দিয়ক বা যিয়ে নহওক, আল্টিমেটলি সিজাই এইটো ফাইনেল প্ৰডাক্টটো আপোনালোকে পাই যাব।